दिनै उदालगुरि जिल्लानि खालिंदुवाराव बिपिएफनि जयनिं हाबाफारि जालाङो। गुबुन गुबुन हानजानि सा 1,700निबो बांसिन मददगिरिफोरा बिपिएफआव हाबदों। दिनै उदालगुरि जिल्ला खालिंदुवार ब्लक कमिटि बिपिएफ हानजानि जयनिं हाबाफारि जानानै थाङो। बे जयनिं हाबाफारियाव बाहागो लायो बिपिएफनि आफादगिरि हाग्रामा महिलारि बिथाङा। बे हाबाफारियाव बाहागो लानानै हाग्रामा महिलारि बिथाङा दिनैनि जयनिं हाबाफारियाव सा 1,700निबो बांसिन गुबुन गुबुन हानजानि मददगिरि सोद्रोमाफोरा बिपिएफ हानजायाव हाबो आरो खालिंदुवार ब्लकआव बिपिएफ हानजाया गोख्रों जानानै दं होनना फैगौ लोकसभा बिसायख'थियाव जों जेसेबां मिजिं खालामदोंमोन बेनिख्रुइ बांसिन खालिंदुवारनिफ्राय मदद खालामनो हागोन होनना फोरमायो। बिपिएफनि ब्लक थाखोनि जयनिं हाबाफारिफोराव रोजा रोजा इउपिपिएलनि मददगिरिफोरा बिपिएफ हानजायाव हाबदों। बेखौ नायनानै बिपिएफनि इयुना जोबोद मोजां होनना हाग्रामा महिलारि बिथाङा मख'बावो। बिटिसिआव बिसायख'थियारि बादायनाया थोंजोङै इउपिपिएलजों जागोन, गुबुन हानजाजों नङा आरो बिसायख'थियाव बिपिएफआ हारसिङै गेलेगोन, रावजोंबो एलायन्स गैया होनना बिथाङा फोरमायो। गुबुन फारसे खौरांगिरिया गिबि मन्थ्रिनि 10 कौटि रांनि राङारि केलेंकारिनि सोमोन्दै सोंनायाव आं बिटिसिनि मानसि, बिटिसिआव प्रमद बर'आ मा केलेंकारि खालामदों खालामाखै, मा खामानि मावदों मावाखै बेखौसो आं बुंगोन। आं दिसपुरनिबो मानसि नङा आरो दिल्लीनिबो मानसि नङा। बेनिखायनो आं बिटिसिनिसो बाथ्रा बुंगोन। प्रमद बर'नि बाथ्राखौ बुंनानै फोजोबनो हाया। टेट आनजाद खुंनानै रिजाल्ट आरो मार्कशीटबो होनो हायाखै। आनजाद होनानै पास जादोंना फेल जादों बेखौ मिथिनो हायाखै। 12,000 टेट फोरोंगिरिफोरा भुगिनानै दं होनना हाग्रामा महिलारि बिथाङा ओरैबायदि फोरमायो। আজি কালিংদুৱাৰ ব্লক কমিটি বিপিএফ দলৰ জইনিং চেৰিমনি প্ৰগ্ৰাম। এই জইনিং চেৰিমনি প্ৰগ্ৰামত টোটেল বিজেপি ইউপিপিএল এইটো মিলাই পেলাই 1700তকৈ মুঠতে 1700 প্লাছ জইনিং কৰাইছে। আৰু আমি যিটো দেখিবলৈ পাইছে কালিংদুৱাৰ ব্লক হিচাপে আমাৰ বিপিএফ দলে খুব ষ্ট্ৰং হৈ আছে। আৰু আগন্তুক যিটো এমপি নিৰ্বাচন এই কালিংদুৱাৰ ব্লক হিচাপে যেনেকুৱা বিপিএফক মানে সহায় কৰিব লাগে, আমি যিটো ভাবিছিলোঁ ইয়াতকৈ বেছি ইহঁতে সহায় কৰিব পাৰিব বুলি মই গম পাইছোঁ। খুব ভাল কালিংদুৱাৰ হিচাপে পজিটিভ। আৰু এনেকুৱা জইনিং চেৰিমনি প্ৰগ্ৰামটো অকল কালিংদুৱাৰ নহয়, বিভিন্ন ঠাইতো হ'ব। আমাৰ বাক্সাত হৈ আছে, ওদালগুৰিতো হ'ব বা কোকৰাঝাৰতো হ'ব আৰু চিৰাঙতো হ'ব। এই প্ৰগ্ৰামটো কণ্টিনিউ চলি আছে। অহাকালি নাই, পৰহি দিনা আকৌ বাক্সাত আছে। আনহাতে আপোনালোকে চাব যিটো জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম ব্লক ৱাইজত, ইয়াত মানে হাজাৰ হাজাৰ ইউপিপিএল মানুহে আমাৰ লগত যোগদান কৰিবলৈ আহিছে। এইটো প্ৰমাণ কৰা যায় যে আমাৰ বিপিএফৰ ফিউচাৰটো খুব ভাল বুলি আমি ক'ব পাৰোঁ আজিৰ দিনত। সেইখিনি কথা। স্যাৰ, আজিৰ তাৰিখতে বিজেপিৰ বিভিন্ন স্থানত যোগদান কাৰ্যসূচী লৈছে। আহি থকা নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব পাৰে নেকি? নাই, আমাৰ এই অন্তত বিটিচি অঞ্চলত কোনো দলৰ প্ৰভাৱ নপৰিব এইবাৰ। আমাৰ পাৰ্টিটো হ'ব ইউপিপিএলৰ লগত। ইউপিপিএলে চৰকাৰ চলাই আছে, ইউপিপিএলৰ লগত হ'ব। আমাৰ চিধা যিটো কনফ্ৰণ্টেশ্যনটো বেলেগ দলৰ লগত নহয়। আমি কাৰো লগত ছাপোৰ্টত নাই। ইণ্ডিয়া এলায়েন্স ইয়াৰ লগতো নাই, NDA এলায়েন্স ইয়াৰ লগতো নাই। আমি বিপিএফে অকলে নিৰ্বাচন খেলিব, এইটো আমি স্পষ্ট। আমাৰ চিট আলোচনা কৰা হৈছে, সেই হিচাপত আমি যাব। নতুন বিষয় আমাৰ একো চিন্তা কৰা নাই। আমি জাষ্ট যেতিয়া বিপিএফ চৰকাৰ আহিব 2025-ত, তেতিয়া আমি কি কি কাম কৰিম বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে, সেইবিলাক আমি ফ'কাছ কৰি আছোঁ। সেই হিচাপত আমি কাম কৰিম। মই বিটিচিৰ মানুহ। বিটিচিৰ প্ৰমোদে কি কেলেংকাৰী কৰিছে, কৰা নাই, প্ৰমোদে কি কাম কৰি আছে, কৰা নাই, সেইটোকে মই ক'ম। মই ষ্টেটৰ মানুহ নহয় বা চেণ্ট্ৰেলৰো মানুহ নহয়। সেইকাৰণে মই বিটিচিত প্ৰমোদ বড়ো চৰকাৰৰ দিনত কি কি হৈ আছে কোৱা নাই, সেইটো মই ক'ম। দিছপুৰৰ মানুহ নহয় মই, দিল্লীৰো মানুহ নহয় মই এতিয়া। সেইকাৰণে অকল বিটিচি। প্ৰমোদ বড়োটো কৈ পেলাই শেষ কৰিব নোৱাৰে আপুনি। কিবা দেখিছে দুনিয়াত, কিবা টেট পৰীক্ষা এক্সাম কৰি পেলাই আজিলৈকেও না ৰিজাল্ট না মাৰ্কশ্বিট, এনেকুৱা কিবা পৰীক্ষা দি পেলাই মই ফেইল হৈছে না পাছ হৈছে, এইটো ৰিজাল্টটো মই পাব লাগিছিল। কিয় দিয়া নাই এতিয়ালৈকে? মই পাছো হ'ব পাৰে, ফেইলো হ'ব পাৰে। 12,000 টেট শিক্ষকসকলে এতিয়া ভিক্টিমাইজ হৈ আছে, চাকৰি দিয়া নাই, ৰিজাল্টো দিয়া নাই।
মানে মাৰ্চিকো দিয়া নাই স্যাৰ কিমান আশাবাদী আহি থকা নিৰ্বাচনত কোনটো আহি থকা লোকৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনত দৰং ওদালগুৰি আমি খেলিম BPF খেলিব কোকৰাঝাৰ লোকসভাটো আমি খেলিম দেই BPF